নমস্কাৰ বন্ধুসকল, যদি আপুনিও এজন অমৃত বৃক্ষা আন্দোলনৰ যিটো নেকি আঁচনি চৰকাৰে লঞ্চ কৰিছে, সেই আঁচনিটোত যদি আপুনিও এজন মেম্বাৰ হয় বা সদস্য হয়, আপুনিও যদি ফটোটো আপলোড কৰিছে আৰু ফটো আপলোড কৰি পেলাই যদি আপুনি চাব পৰা নাই ফটোটো যে কেইটা আপলোড কৰিছোঁ বা কেনেকৈ ফটো আপলোড কৰি পালোঁ, এইখিনি যদি আপোনাৰ মনত যদি কনফিউজ লাগি আছে বা আপুনি যদি ভালকৈ চাব বিচাৰি আছে যে মই ফটো কেইটা আপলোড কৰিছোঁ আৰু কেইটা আপলোড কৰিব লাগিব, এইখিনি কথা যদি আপুনি জানিব বিচাৰি আছে, তেতিয়াহ'লে কেৱল ভিডিঅ'টো আপোনাৰ বাবে। আপুনি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই আজি আপোনাক টোটেলি কথাখিনি বুজাই দি আছোঁ। আপুনি কেইটা ফটো আপলোড কৰিব লাগিব আৰু কিমান দিনৰ ভিতৰত আপুনি আপলোড কৰিব আৰু কেইটা আপলোড হৈছে, এইখিনি গোটেইখিনি চাবৰ কাৰণে আপুনি ভিডিঅ'টো চাই থাকিব। মই আজি আপোনাক একদম চিৰিয়েলকৈ আপোনাক বুজাই দিম কেনেকৈ আপুনি ভিডিঅ'খিনি আপলোড কৰি পেলাই বা ফটোখিনি আপলোড কৰি আপুনি ভালকৈ চাব পাৰিব, কোনটো ফটো আপলোড দিছোঁ, কি কৰিছোঁ, গোটেইখিনি আপুনি চাব পাৰিব। গতিকে আপুনি ইয়াত লগইন কৰি লওক। যিটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই মোবাইল নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰি আপুনি লগইন কৰি লওক। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত গেট OTPত আপুনি ক্লিক কৰি দিয়ক। OTPত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ OTPটো আহি যাব। OTP অহাৰ লগে লগে কপিত ক্লিক কৰি ইয়াত আপুনি প্ৰেছ কৰি দিব। তাৰপিছত আপোনাৰ ইয়াত কেপচা কোডটো চাইছে, কেপচা কোডটো আপুনি ইয়াত ফিল কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখিনি ডিটেইলছখিনি আহিব। যদি আপুনি প্ৰথমতে ফটোখন আপলোড কৰিছে, তেতিয়া এইখিনি প্ৰচেছ আপুনি জানেই। তো আপুনি এনেকৈ যিটো নেকি আপোনাৰ ডিটেইলছ সেইখিনি ওলাই পৰিব। ইয়াত আপুনি ফটোখিনি আপলোড যদি কৰা নাই তেতিয়া কৰি লওক, ইয়াত আপলোডত ক্লিক কৰি পেলাই। আৰু যদি কৰিছে তেতিয়াহ'লে আপুনি প্লেন লিষ্টত, এইটো মাজত চাইছে প্লেন লিষ্ট, তাত আপুনি ক্লিক কৰি পেলাই আপোনাৰ কেইটা ফটো আপলোড দিছে এই গোটেইখিনি আপুনি ডিটেইলছখিনি চাব পাৰিব। গছৰ নাম কি কি দিলে আপুনি এইখিনিও চাব পাৰিব। প্ৰথমতে আপুনি ছাইডত চাইছে ৰেফ্ৰেছত ক্লিক কৰি লওক। প্ৰথমতে ৰেফ্ৰেছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন ৰেফ্ৰেছ হৈ যাব। যিমানখিনি আকৌ পিছত আপলোড দিয়া খাইছিলে গোটেইখিনি ইয়াত শ্ব' কৰিব। যেনেকৈ আপুনি দিছিলে তেনেকৈ পাব। ইয়াত নাম চাইছে, এইটো ইয়াৰ গছৰ নামখিনি ইয়াত শ্ব' কৰি আছে। প্ৰত্যেকটা ফটোতে আপুনি গছৰ নামখিনি চাব পাৰিব। আৰু ফটোখিনি অলপ চেম পজিশ্যনত টানিব নালাগে, অলপ ইফালে সিফালে কৰি টানিলে হৈ যাব। এটা লোকেশ্যনত হ'লেও একো নাই বাৰু। মুঠতে 5টা বা 6টা ফটো আপলোড দি দিলে হৈ যাব। মই যেনেকৈ দিছোঁ তেনেকৈয়ে আপুনিও আপলোড কৰিব পাৰিব। যদি কিবা কাৰণত আপোনাৰ ফটোখন ভাল হোৱা নাই বা সেইটো দিয়া হৈ গ'ল, তেতিয়াহ'লে আপুনি ডিলেটত ক্লিক কৰি আপুনি ডিলেটো কৰি দিব পাৰিব। গতিকে চিন্তা কৰিবলগীয়া একো নাই। আপুনি আৰু যদি ফটো আপলোড কৰিব বিচাৰি আছে, তেতিয়াহ'লে হোমত ক্লিক কৰি আপুনি আপলোডত ক্লিক কৰি ইয়াত গছৰ নামটো আপুনি দি দিব পাৰিব। গছৰ নামটো চিলেক্ট কৰি আপুনি ইয়াত অপেন গেলেৰীত ক্লিক কৰি যিটো নেকি GPS কেমেৰাত আপুনি GPS মেপ কেমেৰাত ফটো আনি পেলাই আপুনি অপেন গেলেৰীত ক্লিক কৰি ফটোটো আপলোড কৰি দিব পাৰিব। আপোনাৰ গেলেৰীৰ পৰা যিটো ফটো আপুনি টানি থৈছে, এই ফটোখন আপুনি আৰামত আপলোড কৰি দিব পাৰিব। এনেকৈ কৰি আপুনি আৰামত ইয়াক আপলোড কৰি দিব পাৰিব। আপলোডত ক্লিক কৰিলে আপোনাৰ ফটোখন আপলোড হৈ যাব। 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আপোনাৰ সময় আছে। 15 তাৰিখৰ ভিতৰত আপুনি ফটোখন আপলোড কৰি লওক। এনেকৈ আপোনাৰ ছাকচেছফুল দেখুৱাব। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিলে হৈ গ'ল আপোনাৰ ইমানেই কাম। ভিডিঅ'টো চাই নিশ্চয় কিবা এটা বুজি নাপালে আপুনি কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।